নমস্কাৰ জনাইছোঁ সকলোকে। ইতিমধ্যে আপোনালোকে মোৰ অকণমান হ'লেও পৰিচয় পাইছে। যে কি নহওক মই আজিৰ যি এই আবেলিৰ শুভেচ্ছা মই সকলোকে জনাইছোঁ। প্ৰথমবাৰৰ বাবে মই চিফুং বাহিৰ ফেচবুক পেজত লাইভত আহিব লগা হ'ল। গতিকে প্ৰথমে মই চিফুং বাহিৰ যি ফেচবুক পেজ তাৰ লগত জড়িত যিসকল কৰ্মকৰ্তা আছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই শুভেচ্ছা মই যোৰহাট বিজ্ঞান কেন্দ্ৰৰ তাৰকাগৃহৰ ফালৰ পৰা মই তেওঁলোকক জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে যিসকল অংশগ্ৰহণকাৰী ক্ষমা কৰিব, অকণমান ব্যাঘাত জন্মিছিলে। যিসকল অংশগ্ৰহণকাৰীয়ে ইয়াত আচলতে এই লাইভ প্ৰগ্ৰেমটোত অংশগ্ৰহণ কৰিছে তেওঁলোককো আন্তৰিকতাৰে যোৰহাট বিজ্ঞান কেন্দ্ৰ তাৰকাগৃহৰ ফালৰ পৰা তেওঁলোককো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে যিখিনি গম পালে বা যিখিনি বুজিব পাৰিছে সেইখিনিৰ ওপৰত মই মোৰ নিজৰ এষাৰ কথা কৈ থ'ব খুজিছোঁ। ইতিমধ্যে মোৰ নাম সকলোৱে গম পাইছে যে মই ডক্টৰ প্ৰণৱজ্যোতি চেতিয়া। কিন্তু মই আপোনালোকক ক'ব খোজোঁ মই এজন তেনে সাধাৰণ লোক। মই বিজ্ঞানক ভাল পাওঁ, বিজ্ঞান পঢ়িছিলোঁ আৰু এতিয়া ভাবোঁ যে আমাৰ সমাজখন আগবাঢ়ি যাবৰ কাৰণে বিজ্ঞানক খুবেই জৰুৰী। বিজ্ঞানক আমি জনপ্ৰিয় কৰিব লাগিব। বিজ্ঞান খুবেই জৰুৰী আমাৰ সমাজখন আগবাঢ়ি যাবৰ কাৰণে। গতিকে আমি যোৰহাট বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সেই কামটোকে আমি বিশেষভাৱে কৰি থাকোঁ যে ৰাইজৰ মাজত আচলতে আমি বিজ্ঞানক জনপ্ৰিয় কৰাত আমি বিভিন্ন কাম কাজ কৰোঁ। গতিকে সেইফালৰ পৰা ময়ো তেনেকৈ যোৰহাট বিজ্ঞান কেন্দ্ৰৰ লগত জড়িত। কিন্তু আৰু এটা কথা আপোনালোকক কৈ থওঁ যে ব্যক্তিগতভাৱে এটা ফেচবুক পেজো আছে আমাৰ বিজ্ঞাজ্যোতি বুলি এটা ফেচবুক পেজ। তাত বিজ্ঞানৰ অকণমান মানুহৰ মাজলৈ আৰু অলপ আনন্দধৰ্মীভাৱে লৈ যোৱাৰ ক্ষেত্ৰত বা মানুহক সচেতন কৰাৰ ক্ষেত্ৰত কিছু কাম কাজ কৰি থকা হয় আৰু সেইফালৰ পৰা আমি অকণমান বিজ্ঞানক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কিছু কাম কৰিছোঁ। এতিয়া আজি আপোনালোকে এই লাইভ প্ৰগ্ৰেমটোৰ ক্ষেত্ৰত ইতিমধ্যে সকলোৱে গম পাইছে যে আজি লাইভ প্ৰগ্ৰেমটোৰ এটা বিশেষ বিষয় আছে আৰু সেই বিষয়টো ইতিমধ্যে আপোনালোকে গম পাইছে যে বিষয়টো হৈছে যে বিজ্ঞান কি আৰু বিজ্ঞান আমাক কিয় লাগে। ভেৰি চিম্পল। আপোনালোকে ভাবিছে এইটো বিশেষ কিবা আলোচনা কৰিবলগীয়া কথা নহয়, কিন্তু সামগ্ৰিকভাৱে যদি আপোনাৰ চাৰিওকাষে হৈ থকা প্ৰতিঘটনাবিলাক যদি আপুনি মন কৰে তেতিয়াহ'লে আপোনাৰ ধাৰণা হ'ব যে আমি বিৰাট ডাঙৰ বিজ্ঞানৰ পৰা পোৱা ফচলবিলাকে আমি ব্যৱহাৰ কৰি আছোঁ আৰু আমি নিজকে আগবঢ়াই লৈ গৈ আছোঁ। বাট আমাৰ যি জনসাধাৰণ আছে তেওঁলোকে হয়তো বিজ্ঞানটো আচলতে কি হয় আৰু আমাক কিয় জৰুৰী হয় সেই কথাটো যেন তেওঁলোকে হৃদয়ংগম কৰিব পৰা নাই, তেনেধৰণৰ ভাৱ এটা আহে। গতিকে চিফুং বাহিয়ে আজি এনেধৰণৰ এটা বিষয় ল'লে আৰু তাৰ বাবে মোক তেওঁলোকে বক্তৃতাটো দিবৰ বাবে আমন্ত্ৰণ জনালে। তেওঁলোকক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই লাইভ বক্তৃতাটো কেনেকৈ কৰা হ'ব অকণমান মই আপোনালোকক কৈ থ'ব খুজিছোঁ। আচলতে এই বিষয়টোৰ ওপৰত মই 15 পৰা 20 মিনিট সময় আপোনালোকক মোৰ নিজৰ ক'বলগীয়াখিনি মই আপোনালোকক ক'ম। তাৰ পাছত ইয়াত যিসকল অংশগ্ৰহণকাৰী আছে তেওঁলোকে তেওঁলোকৰ কিবা যদি প্ৰশ্ন থাকে, কিবা যদি খোকোজা আছে, ক'ৰবাত আঁখোৱা আছে, যিকোনো কথাৰ ওপৰত বিজ্ঞান ভিত্তিক কথাৰ ওপৰত যদি তেওঁলোকৰ কিবা খোকোজা বা প্ৰশ্ন থাকে তেওঁলোকে দস্তুমত ইয়াত তেওঁলোকে কমেণ্টছ কৰিব পাৰিব আৰু সেই 15 মিনিটৰ পাছত মই সেই কমেণ্টছবিলাক পঢ়ি মোৰ সাধ্য অনুসাৰে মই যিকণ জানো, মোৰ জ্ঞানেৰে যিকণ ঢুকি পায় মই সেইকণ সকলোকে উত্তৰ দিয়াৰ মই চেষ্টা কৰিম। গতিকে হাতে পাছে মিলি মই ধৰিছোঁ যে আজি এই লাইভ প্ৰগ্ৰেমটো 30 মিনিটৰ পৰা 40 মিনিটৰ ভিতৰত হ'ব। যি কি নহওক পুনৰবাৰ মই কৈছোঁ আজিৰ বিষয়টো হৈছে হোৱাট ইজ ছায়েন্স এণ্ড ৱাই উই নিড ছায়েন্স বা ৱাই ডু উই প্ৰেক্টিছ ছায়েন্স। বিজ্ঞান কি হয় আৰু বিজ্ঞান আমাক কিয় লাগে। আমি ইয়াৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰোঁ। মই ভাবিছোঁ যে আজিৰ এই লাইভ প্ৰগ্ৰেমত অংশগ্ৰহণকাৰীসকলৰ ভিতৰত এনে এজন অংশগ্ৰহণকাৰী নোলাব যিজনে আচলতে ৰাতিৰ আকাশত উজলি থকা তৰাবোৰ লৈ পেলাই ৰাতিৰ আকাশখনলৈ এবাৰো চোৱা নাই। হয়তো আপোনালোকে বুজিছে মই কি ক'ব খুজিছোঁ। ৰাতি যিখন আকাশ আমি দেখোঁ তাত বিভিন্ন তৰা আমি উজলি থকা দেখোঁ। সেই তৰাবিলাকলৈ এবাৰ নোচোৱাকৈ হয়তো কোনেও থকা নাই, সকলোৱে চাইছে। সেই তৰাবিলাক বহু দূৰত আছে, আমাৰ পৰা বহু দূৰৈত আছে। গতিকে আমাৰ মনত অবভিয়াছলি কিছুমান চিন্তা হয় যে সেই তৰাবিলাকত কি আছে, কেনেকৈ আছে, কোনে সৃষ্টি কৰিলে ইত্যাদি ইত্যাদি। মই বাৰু অলপ বেলেগ এটা কথা ক'ব খুজিছোঁ
যে সেই তৰাবিলাকক লৈ পেলাই আচলতে আমাৰ এখন তাৰকা ৰাজ্য হৈছে, যে য'ত যোনখন তাৰকা ৰাজ্যক হাতীপতি তাৰকা ৰাজ্য বুলি কোৱা হয়। হাতীপতি তাৰকা ৰাজ্যত কোটি কোটি তৰা আছে। আপুনি যি দেখিছে অগণন তৰা, তাতে কোটি কোটি তৰা আছে হাতীপতি তাৰকা ৰাজ্যত। আৰু সেই হাতীপতি তাৰকা ৰাজ্যৰ কোটি কোটি তৰাৰ ভিতৰত এটা নগণ্য মাথো তৰা হ'ল, সেয়া হ'ল সূৰ্য। আমি পুৱা গধূলি সদায় সূৰ্য দেখি থাকোঁ। সেই সূৰ্যটো হ'ল নগণ্য তৰা, একদম নগণ্য নিমাখীয়। সেই সূৰ্যটোৰ আকৌ এতিয়া বৰ্তমান 8টা গ্ৰহ আৰু বেলেগ কিবা কিবি ধূমকেতু গ্ৰহাণু এইবিলাকক লৈ পেলাই আমাৰ সৃষ্টি হৈছে সৌৰজগত। আৰু সৌৰজগতৰ আটাইতকৈ দৃষ্টিনন্দন গ্ৰহটো হ'ল পৃথিৱী। আপুনি সকলোৱে গম পাব যে পৃথিৱী, এই পৃথিৱী দৃষ্টিনন্দন, ই অতি সুন্দৰ দেখিবলৈ। আৰু আমি সৌভাগ্য, আমি সেই পৃথিৱীৰে বাসিন্দা। এই পৃথিৱীখন যিহেতু দৃষ্টিনন্দন বুলি মই কৈছোঁ, তাত আৰু এটা কথা আপুনি ক'ব লাগিব যে এই পৃথিৱীখন বিচিত্ৰ, বৰ বিচিত্ৰতাৰে ভৰি আছে এই পৃথিৱী। এই পৃথিৱীত বহু কথা আছে যিবিলাক কথা আমি জানি শেষ কৰিব পৰা নাই। যিবিলাক কথা এনেকুৱাও কিছুমান কথা আছে যিবিলাকে হয়তো আমাক আজিৰ যি অৱস্থাত আছোঁ আমি হয়তো আৰু বহুত বেলেগ ধৰণৰ অৱস্থালৈ আমি গুচি যাবলৈ সক্ষম হ'ব পাৰোঁ। কিন্তু সেইকাৰণে ক'ব খুজিছোঁ যে পৃথিৱীখন দৃষ্টিনন্দন, লগতে এখন বিচিত্ৰ। আৰু এই বিচিত্ৰ পৃথিৱীত, যেতিয়া মই বিচিত্ৰ বুলি ক'লোঁ, বিচিত্ৰ পৃথিৱীত বিচিত্ৰ প্ৰাণীৰে, উদ্ভিদ আৰু প্ৰাণীৰে ভৰি আছে, আপোনালোকে জানে। আৰু কোটি কোটি বিচিত্ৰ প্ৰাণী বুলিয়ে মই ক'ম। আৰু সেই কোটি কোটি বিচিত্ৰ প্ৰাণীৰ ভিতৰত আটাইতকৈ বেছি বিচিত্ৰ প্ৰাণী হ'ল মানুহ, মানে আমিবোৰ আটাইতকৈ বিচিত্ৰ। এতিয়া আপোনালোকৰ মনত ভাৱ হ'ব যে আচলতে আমি কিয় বিচিত্ৰ বুলি মই ক'লোঁ। যে আমি বিচিত্ৰ এইটো কাৰণে আমি কিছু কাম কৰিব পাৰোঁ যিবোৰ আন জীৱ জন্তুৱে কৰিব নোৱাৰে। আৰু আমি বিচিত্ৰ এইটো কাৰণে কাৰণ আমি অনুসন্ধিৎসু, আমি অনুসন্ধান কৰিব পাৰোঁ। আমি এনেকুৱা যে আমি কিবা এটা কথা মনত ভাবিলে আমি তাক এটা বিশেষ প্ৰক্ৰিয়াৰে আমি অনুসন্ধান কৰিব পাৰোঁ। আৰু অনুসন্ধান আমি কৰি পেলাই কি কৰোঁ, কিবা এটা তথ্য বা সত্যতা আমি উদ্ধাৰ কৰোঁ। আৰু সেই কামটো আমি খুব সুন্দৰভাৱে কৰিব পাৰোঁ। গতিকে আমি অনুসন্ধিৎসু। আপুনি যদি এতিয়া প্ৰশ্ন কৰে যে আমি কিয় অনুসন্ধিৎসু, তো তেতিয়াহ'লে সেইটো আমি ক'ব লাগিব বাই নেচাৰ, মানে আমাৰ সেইটো প্ৰকৃতিগতভাৱে পোৱা এটা ধৰ্ম। আমি অনুসন্ধিৎসু, আমাৰ মন মগজু আছে, গতিকে আমি অনুসন্ধান কৰিব পাৰোঁ। অনুসন্ধান কৰিলে আমি কিবা এটা তথ্য পাম বা কিবা এটা কথা আমি গম পাম। এতিয়া আমি অনুসন্ধিৎসু। এতিয়া আপুনি দ্বিতীয় প্ৰশ্ন এটা আপোনাৰ মনলৈ আহিব পাৰে যে আমি অনুসন্ধান কিয় কৰোঁ, সেইটো খুব জৰুৰী কথা। অনুসন্ধান আমি এইটো কাৰণে কৰোঁ যে আমি বিচিত্ৰ পৃথিৱীত যে আছোঁ, আমি বিচিত্ৰ পৃথিৱীত আমি এটা জীৱনকাল লৈ জীয়াই আছোঁ। আমি জন্ম হৈছোঁ, জন্মৰ পিছত মৃত্যু হ'ম, মৃত্যুৰ মাজত আমি এটা কাল। এই জীৱনকালত আমি যেতিয়া জীয়াই থাকিবৰ কাৰণে আমি বিভিন্ন কাম কাজ কৰিব লাগে, বিভিন্ন সমস্যাক আমি সমাধান কৰিব লাগে, বিভিন্ন প্ৰকৃতিগতভাৱে পোৱা বিভিন্ন আপুনি সমস্যাক সমাধান কৰিব লাগে। যেনেকৈ মই এতিয়া বহি আছোঁ, ইয়াত বহি পেলাই যদি মই খোজকাঢ়ি যাওঁ, হয়তো বাহিৰত এটা ধুমুহা আহিব পাৰে, ধুমুহাৰ মাজেৰে মই আগবাঢ়ি যাব লগা হ'ব। ধুমুহাটো মোৰ সেই সময়ত মোৰ কাৰণে সমস্যা এটা হৈ পৰিলে। এতিয়া আমি অনুসন্ধান কৰোঁ কিয়? আমি অনুসন্ধান কৰোঁ এইটো কাৰণে আমি জীয়াই থাকিব লাগিব। জীয়াই থাকিবৰ কাৰণে আমি বিভিন্ন সমস্যা সমাধান কৰিব লাগিব। আৰু সেই সমস্যাবিলাক সমাধান কৰাৰ বুদ্ধিটো আমি কিন্তু সেই তেনেধৰণে অনুসন্ধান কৰি আমি পাওঁ। এতিয়া কি হ'ল, আমি অনুসন্ধান কৰি মই ক'লোৱেই যে আমি সত্যতা পাওঁ। এতিয়া আমি এটা তথ্য পাওঁ, আমি এটা কথা পাওঁ। সেই যিটো তথ্য পালোঁ, যিটো কথা আমি জানিলোঁ, সেইটো কি হয়? যিটো আমি কথা জানিলোঁ অনুসন্ধান কৰি, কিন্তু এটা সত্য পালোঁ, যদি সেই অনুসন্ধানটো একদম কাৰেক্ট হয়, তেতিয়াহ'লে সেইটো এটা সত্য হৈ পৰে। সেইটো এটা সত্য হৈ পৰে আমাৰ কাৰণে। কাৰণ আমি যদি কিবা এটা কথা ভাবিছোঁ, কিবা এটা চিন্তা কৰি পাইছোঁ, আৰু আমি সেইটো অনুসন্ধান কৰি আমি গম পাইছোঁ, তেতিয়া তাত আমি এটা সত্য উদ্ধাৰ কৰিম। আৰু সেই সত্যটো আমি কি কৰিম? প্ৰয়োগ কৰিম। প্ৰয়োগ ক'ত কৰিম? আমি নিজকে কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, নিজৰ কাম কাজ কেনেকৈ সুন্দৰভাৱে কৰিব পাৰোঁ, আমি বহু কষ্ট লগা কাম এটা কেনেকৈ মানে সহজভাৱে কৰিব পাৰোঁ, তেনেধৰণৰ কাম আমি কৰিব পাৰোঁ। গতিকে মূলৰ কথাটো হ'ল বিচিত্ৰ পৃথিৱীৰ বিচিত্ৰ আমি প্ৰাণী। বিচিত্ৰ প্ৰাণী এইটো কাৰণে আমি অনুসন্ধিৎসু মনৰ, আমি অনুসন্ধান কৰিব পাৰোঁ। আৰু অনুসন্ধান কৰিলে আমি কি লাভ কৰোঁ? এটা তথ্য লাভ কৰোঁ। আৰু সেই তথ্যটো যদি অনুসন্ধান কৰা প্ৰচেছটো যদি শুদ্ধ হয়, তেতিয়াহ'লে সেই তথ্যটো কি হয়? আমাৰ কাৰণে এটা সত্য। আৰু এই সত্যটো আমি কৰিব পাৰোঁ। এতিয়া আপুনি এটা মন কৰিব লাগিব যে দৈনন্দিন জীৱনত আমি সেই বস্তুবিলাক ব্যৱহাৰ কৰি থাকোঁ। আৰু সেই বস্তুবিলাক ব্যৱহাৰ কৰি থকাৰ ফলশ্ৰুতিত কি হয়? আমি প্ৰগতি লাভ কৰোঁ, আমি আগবাঢ়ি যাওঁ, আমি প্ৰগতি লাভ কৰোঁ। এতিয়া মই যেনেকৈ আপোনালোকৰ সন্মুখত এটা মোবাইলত লাইভ ভিডিঅ' ফেচবুক দি পেলাই এইটো দি আছোঁ, আপুনি ভাবি চাওকচোন আজি 40 বছৰৰ আগতে এইটো সম্ভৱ হৈছিলনে? 40 বছৰৰ আগতে সম্ভৱ হোৱা নাছিল। এইটো এতিয়া আমাৰ কাৰণে সম্ভৱ।
গতিকে 40 বছৰৰ আগতে সেইখিনি সম্ভৱ নাছিল গতিকে 40 বছৰৰ আগৰ পৰা কিছু কাম কৰি থাকি আমি কি কৰিলো অনুসন্ধান কৰি কিছু সত্য উদ্ধাৰ কৰি সেই সত্যবিলাক আমি প্ৰয়োগ কৰি আমি কি কৰিলো নিজকে প্ৰগতি কৰি আনিলো যেটো প্ৰগতি বেলেগ জীৱ-জন্তু এটা কৰিব নোৱাৰিলে হেতু কাৰণে মই কৈছো আমি বিচিত্ৰ বুলি কাৰণ আপুনি চাওক বাঘ এটাৰ কথা আপুনি ভাবক কুকুৰ এটাৰ কথা ভাবক কুকুৰটো যেনেকৈ আপোনাৰ জন্ম হৈছিল কুকুৰটো আগতে যেনেকৈ দেখা গৈছিল এতিয়াও হে কুকুৰটো তেনেকুৱাই হৈ আছে হয়তো বাঘটো তেনেকুৱাই হৈ আছে হিহতে হেতু কাম কৰিব নোৱাৰিলে হিহতেও কিছু পৰিমাণে অনুসন্ধিত কিন্তু হিহতে অনুসন্ধান কৰিব পাৰে মাত্ৰ হেতি মানে খাদ্য আহৰণৰ কাৰণে বা হিহতি তাতে যেনেকৈ আছে তেনেকৈ ভালকে থাকিবৰ কাৰণে যিখিনি অনুসন্ধান কৰিব লাগে হেখিনি হিহতে কৰিব পাৰে কিমানখিনি মগজ হিহতৰ আছে কিন্তু আমাৰ অলপ বেছি আছে আমি হেতু কাম কৰিব পাৰো গতিকে আপুনি মন কৰিব যে আমি অনুসন্ধিত মনৰ কাৰণে আমাৰ কিছু বিপদো আহিছে কিছু আকৌ আমাৰ ভাল হৈছে কিন্তু মই এতিয়া ক'ব খুজিছো যে আমাৰ ভাল হোৱাৰ কথাটো যে আমি অনুসন্ধান কৰি যিবোৰ সত্য পাওঁ সেইবোৰ সত্য ব্যৱহাৰ কৰি আমি কি লাভ কৰো প্ৰগতি লাভ কৰো মূলতে আমি কি কৰিলো যে অনুসন্ধান যে কৰিলো মূলতে আমি কি কৰিলো আপুনি এটা কথা কওক যে আমি কৰিলো কি অধ্যয়ন কিবা এটা পৰিস্থিতিৰ ওপৰত আমি অধ্যয়ন কৰিলো আৰু সেই পৰিস্থিতিটো আমাৰ চাৰিওকাষে থকা এটা বিশেষ পৰিস্থিতিক আমি অধ্যয়ন কৰিলো আৰু অধ্যয়ন কৰি আমি সেই সত্যটো উদ্ধাৰ কৰিলো আৰু সেই সত্যটো যেটো আমি উদ্ধাৰ কৰিলো সেই সত্যটো আমি প্ৰয়োগ কৰিলো এতিয়া আপুনি প্ৰশ্ন কৰক যে যত আমি যে পৰিস্থিতিটো অধ্যয়ন কৰিলো সেই পৰিস্থিতিটো ক'ত আছে সেই পৰিস্থিতিটো আমি সৃষ্টি কৰিছো নে সেই পৰিস্থিতিটো নিজে আহিছে আজি আপুনি এজাক যে ধুমুহা পাইছে বৰষুণ পাইছে আজি আমি কিবা এটা বস্তু এটা ইয়াৰ পৰা আমি দৌৰি যাব লাগিছিল এতিয়া আমি গাড়ী এখন লৈ যাব লাগে তো গাড়ী এখনত আমি কেনেকৈ লৈ যাম কি ধৰণে কৰিম সেই বস্তুখিনি আমি হৈ পৰিল গতিকে তাৰ আগতে আমি যদি তাৰ বলবিজ্ঞানৰ ওপৰৰ কথা যদি আমি কওঁ যে সেইখিনি আমি ক'ত পাম ক'ত আমি অধ্যয়ন কৰিম তাৰমানে সেই বস্তুখিনি আমি সত্যটো উদ্ধাৰ কৰিবলৈ হলে আমি কৰবাত অধ্যয়ন কৰিবলৈ আৰু অধ্যয়ন কৰাৰ প্ৰেক্ষাপট বা পৰিৱেশটো ক'ত আছে আমাৰ প্ৰকৃতিত আছে দ্যাট ইজ দি নেচাৰ আমাৰ প্ৰকৃতিত আছে সেই অধ্যয়ন কৰিব পৰা ঘটনা পৰিঘটনাবিলাক গতিকে আমি তেতিয়া ঘটনা পৰিঘটনাবিলাক অধ্যয়ন কৰি আমি এটা সত্য উদ্ধাৰ কৰো আৰু সেই সত্যটো যেটো আমি উদ্ধাৰ কৰিলো তাকে কোৱা হয় যে আবিষ্কাৰ মিন্স ডিসকভাৰী আমি এটা নতুন কথা এটা আমি ডিসকভাৰ কৰিলো নতুন কথা এটা আমি জানিলো আমি জ্ঞান লাভ কৰিলো আমি উদ্ধাৰ কৰিলো আৰু সেই বস্তুটোকে আমি যেটো কৰিলো যেটো উদ্ধাৰ আমি সত্য উদ্ধাৰ কৰিলো that is one type of means this scientific truth why scientific truth because আপুনি মন কৰিব যে আমি প্ৰকৃতিক উদ্ধাৰ কৰিলো so scienceৰ definition to হল কি যে মই আপোনালোকক কৈছিল যে what is science বিজ্ঞান কি হয় বুলি ক'লে মানে আমি সিধাই আমি আইনষ্টাইনৰ কথা ভাবি ললে নহব আমি সাৰ আইজাক নিউটনৰ কথা ভাবি ললে নহব science is the systematic study of nature means প্ৰণালীবদ্ধভাৱে কৰা অধ্যয়ন প্ৰকৃতিৰ প্ৰণালীবদ্ধভাৱে কৰা অধ্যয়নকে কোৱা হয় science that means the nature is full of truth and we have to explore that truth এতিয়া আপুনি মন কৰিব যে মোৰ কথাটো যদি আপোনালোকৰ জটিল লাগিছে তেতিয়ালে আপুনি মন কৰিব যে সাৰ আইজাক নিউটনে গ্ৰেভিটি আৱিষ্কাৰ কৰিলে গ্ৰেভিটিটো সাৰ আইজাক নিউটনে সৃষ্টি কৰা নাই পৃথিৱীৰ নিজৰ এটা প্ৰকৃতি প্ৰদত্ত বস্তু সো গ্ৰেভিটিটো তেওঁ আৱিষ্কাৰ কৰিলে কি কৰিলে এটা আপেল গছৰ তলত পৰিস্থিতি এটা তেওঁ অধ্যয়ন কৰিলে আৰু সেই পৰিস্থিতিটো তেওঁ সৃষ্টি কৰি দিয়া নাছিল সেই পৰিস্থিতিটো প্ৰকৃতিয়ে সৃষ্টি কৰিলে আৰু সেই গ্ৰেভিটিও আছে প্ৰকৃতিত তেওঁ মাত্ৰ কি কৰিলে এটা সিস্টেমেটিক ষ্টাডি কৰিলে আৰু ষ্টাডি কৰি তেওঁ সেই সত্যটো উদ্ধাৰ কৰি আনিলে আৰু সেই সত্যটো উদ্ধাৰ কৰি আনি আমাক জনালে সো সাৰ আইজাক নিউটন ইজ দ্য জিনিয়াছ পাৰসন নাও the Sir Isaac Newton discovered the gravity now we are utilizing the facts of the gravity in the rocketry science আমি কি কৰিছো এতিয়া সেই যেটো বৈজ্ঞানিক সত্যটো সত্য আছিল প্ৰকৃতিৰ সত্যটো আছিল হেতু আমি ৰকেটৰী সায়েন্সত আজি ব্যৱহাৰ কৰি আজি আমি মানে বিভিন্ন স্পেস এক্সপ্লোৰেশন কৰিছো বেলেগ কিবা কিবি কৰিছো বিভিন্ন ধৰণে আমি প্ৰগতিত আগবাঢ়ি গৈছো মই অকমান কম তাত গতিকে আপুনি চাব যে নেচাৰ ইজ ফুল অফ ট্ৰুথ nature itself is a full of truth means amar tat hoyto ase the process of exploration of that truth is called a science means prakritit ase he hoytobur aru he hoytobilakok uddhar koratoe hol asolote bigyan so gotike amar bigyanok jodi aru eta ami simplified koru tetiale prakritik odhyan koratoe hol bigyan to eti ami prakritik odhyan korate bigyan eti apunar monot eta mane chinta hobo pare je prakriti ni ki hoy প্ৰকৃতি আপোনাৰ চাৰিওকাষে যি দেখিছে যিবিলাক বস্তু আপুনি সৃষ্টি কৰিব পৰা নাই যিবিলাক বস্তু মানৱ জাতিয়ে সৃষ্টি কৰিব পৰা নাই সেই গুটেইখিনিকে সামৰি আমি প্ৰকৃতি বুলি কওঁ পাৰোঁ
আপোনাৰ চাৰিওকাষে যি আপুনি বায়ু দেখিছে, আকাশ দেখিছে, পানী দেখিছে, আপুনি কিবা বস্তু দেখিছে, গছ দেখিছে, গছনি দেখিছে, জীৱ জন্তু দেখিছে, গোটেই বস্তুবিলাক আচলতে প্ৰকৃতিৰ ভিতৰত সোমাই পৰে আৰু সেই প্ৰকৃতিটো এটা ছিষ্টেম, এটা প্ৰণালী হিচাপে কাম কৰে আৰু সেই প্ৰকৃতিক অধ্যয়ন কৰা প্ৰচেছটোৱে হ'ল ছায়েন্স। এতিয়া যদি আপুনি কয় যে প্ৰকৃতিটো অধ্যয়ন কৰা আমিনো কেনেকৈ আমি ছায়েন্স পাম, ছাৰ আইজাক নিউটনৰ আপুনি থাৰ্ড লটো আপুনি ভাবি চাওক, এভৰি একশ্যন হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন, মিনছ প্ৰতিটো ঘটনা পৰিঘটনাৰ এটা বিপৰীত, প্ৰতিটো ক্ৰিয়াৰে এটা বিপৰীত প্ৰতিক্ৰিয়া থাকে আৰু সেই বস্তুটো কি আছিলে যে প্ৰতিক্ৰিয়া যে থাকে সেইটো ছাৰ আইজাক নিউটনে থাৰ্ড লট কৈছিল, তেওঁ কি কৰিছিলে ডিস্কভাৰ কৰিছিলে, বাট সেই লটো আছে ক'ত, প্ৰকৃতিত আছে। গতিকে সেই ডিস্কভাৰীটো হোৱাৰ পিছত আমি বোট যে আজি আপুনি নাও জাহাজ পানীত যে চলাই যাব পৰা গৈছে, চ' সেইবিলাকৰ তাত কেনেকৈ নিউটনছ ল ইউজ হৈ যে থাৰ্ড ল সেইটো তাত সোমাই আছে। ঠিক তেনেকৈ আৰ্কিমিডিছ প্ৰিন্সিপল, ডেট আৰ্কিমিডিছ প্ৰিন্সিপল, আৰ্কিমিডিছ ৱাজ নট ক্ৰিয়েটেড অৰ মানে ইনভেণ্টেড থিং। আৰ্কিমিডিছে কি কৰিছিলে, সেই যিটো আৰ্কিমিডিছ প্ৰিন্সিপলটো সেইটো তেখেতে আৱিষ্কাৰ কৰিছিল। গতিকে ছায়েন্স ইজ দেয়াৰ ইন দ্য নেচাৰ। আমাৰ হ'ব কি, আমি সেই ছায়েন্সটো নেচাৰৰ পৰা উদ্ধাৰ কৰিব লাগে। উদ্ধাৰ কৰিবৰ কাৰণে আমি পাৰোঁ, কাৰণ আমি অনুসন্ধিৎসু মনৰ মানুহ আৰু যিটো প্ৰচেছ দি পেলাই আমি তাক ডিস্কভাৰ কৰি আনো সেইটো হ'ল আমাৰ ছায়েন্স। এতিয়া বহুতে ভাবে ছায়েন্স বুলি ক'লে মানে ডাঙৰ ডাঙৰ চাইণ্টিষ্টে ডাঙৰ ডাঙৰ গৱেষণা হয়, তেওঁলোকেও ছায়েন্স প্ৰেক্টিছ কৰিছে, তেওঁলোকে কৰিছে, বাট বেছিক থিংটো, বেছিক কনচেপ্টটো এইটো নহয় যে চাইণ্টিষ্ট এজনে যিটো ডাঙৰ কিবা কৰিছে সেইটো। বেছিক কনচেপ্টটো হৈছে কি যে দি এক্সপ্ল'ৰেশ্যন অফ দি ট্ৰুথ অফ দি নেচাৰ, সেই ট্ৰুথটো নেচাৰটোক এক্সপ্ল'ৰ কৰি পেলাই আমি কৰিব পাৰোঁ। এতিয়া মই মোবাইলৰ কথাটো কৈছোঁ, ধৰি লওক মোবাইলৰ দ্বাৰা আপুনি এতিয়া ইণ্টাৰনেটৰ যোগেদি এই লাইভৰ প্ৰগ্ৰেমটো দিব পাৰিছোঁ, কিন্তু মোবাইলটোৰ ক্ষেত্ৰত মোবাইলটো যে আজি এইটো এটা ডিভাইচ, এইটোৰ কথা আগবঢ়াৰ আগতে পোহৰৰ ওপৰত গৱেষণা কৰিব লগা হৈছিল। পোহৰত বহু ধৰণৰ সত্য সোমাই আছে। পোহৰ, আমি যে পোহৰ পাওঁ, সেই পোহৰৰ ওপৰত ওৱান টাইপ অফ ইলেক্ট্ৰমেগনেটিক ৱেভছ, মানে ইহঁতে কি হ'ল বিদ্যুৎ চুম্বকীয় তৰংগ, চ' বিদ্যুৎ চুম্বকীয় ওপৰত কৰিব লগা হৈছিলে আৰু সেই বিদ্যুৎ চুম্বকীয় তৰংগটো ইঠাইৰ পৰা সিঠাইলৈ নিব পৰাটোৱে হৈছে, নিব পৰাৰ ক্ষেত্ৰত আমি আজি মানে সক্ষম। এই সক্ষমটো কি হৈছে যে মই কথা কৈছোঁ, এই মোবাইলটোৱে ৰিচিভ কৰিছে, ৰিচিভ কৰি তাক আকৌ বিদ্যুৎ চুম্বকীয় তৰংগলৈ ৰূপান্তৰিত কৰিছে, ৰূপান্তৰিত কৰি আপোনাৰ মোবাইললৈ পঠিয়াইছে। আপোনাৰ মোবাইলত এটা ৰিচিভাৰ আছে, ৰিচিভাৰে সেইটো লৈ পেলাই আকৌ তাক শব্দ তৰংগলৈ ৰূপান্তৰিত কৰি আপোনাৰ কাণত শুনাইছে। তাৰ অৰ্থটো হৈছে মোৰ শব্দ বিদ্যুৎ চুম্বকীয় তৰংগলৈ পৰিৱৰ্তন হ'ল, আকৌ আপোনাৰ মোবাইলত সেই বিদ্যুৎ চুম্বকীয় তৰংগ আকৌ শব্দলৈ ৰূপান্তৰিত হ'ল, আপুনি কাণেৰে শুনিলে। এই গোটেই কামখিনি, গোটেই কথাখিনি বিভিন্নজন চাইণ্টিষ্ট জড়িত হৈ আছে, বিভিন্ন গৱেষণা জড়িত হৈ আছে। গতিকে ষ্টেপ বাই ষ্টেপ এইখিনি কৰি পেলাই কৰিছে, কিন্তু এই যিটো বিদ্যুৎ চুম্বকীয় যিটো ধৰ্ম যে এনেকৈ কৰিব পাৰি, সেইটো কিন্তু প্ৰকৃতিতে আছে আৰু সেই প্ৰকৃতিৰ পৰাহে মানুহে উদ্ধাৰ কৰিছে অধ্যয়নৰ জৰিয়তে। গতিকে সেয়ে মই ক'ব খুজিছোঁ যে প্ৰকৃতিয়ে হ'ল বিজ্ঞানৰ ভাণ্ডাৰ। বিজ্ঞানক কোনেও সৃষ্টি কৰিব নোৱাৰে, সত্যক কোনেও সৃষ্টি কৰিব নোৱাৰে আৰু সেই সত্য আছে প্ৰকৃতিত। ত' গতিকে নেচাৰ ইজ দি ফুল অফ, মই তাকে কৈছোঁ ট্ৰুথ, বা নেচাৰ ইজ এ হাব অফ দি চাইণ্টিফিক ইনকুৱাৰী, সেইবুলি আমি ক'ব পাৰোঁ। চ' গতিকে প্ৰকৃতিয়ে সেইটো হয়। চ' কেতিয়াবা আপুনি এটা কথা মন কৰিবচোন, কেইটামান উদাহৰণ যদি মই ইয়াতে আপোনাক কৈ থওঁ, যে মোৰ কথাখিনি হয়তো সকলোৱে বুজি পাইছে, কিন্তু মই আৰু অলপ চিম্প্লিফাইড কৰি ক'ব খুজিছোঁ যে আপুনি কেতিয়াবা ভাবিছেনে যে পখিলাইনো ফুলৰ ওপৰত কিয় পৰে, পখিলানো দেখিবলৈ ৰং বিৰঙী কিয় হ'ল, আকাশখনো নীলা কিয় হ'ল, বতাহনো কিয় বলে, গছপাতখিলানো কিয় খালী থাকে, ফেনখন চলাই দিলেনো আমি বতাহ কিয় পাওঁ, আৰু ফেনখন যে এনেকুৱা এটা কায়দাত হ'ব লাগিব সেই কথাটো আমি কেনেকৈ কৰিব পাৰিলোঁ, বা আজি যে মই এই কথাখিনি কৈছোঁ এই কথাখিনি আপুনি কেনেকৈ শুনিছে, বা আপুনি উৰাজাহাজত আপুনি কেনেকৈ উৰিব পাৰে, বা আপোনাৰ চাৰিওকাষে থকা গছ বননি যিবিলাকত ঔষধি গুণযুক্ত গছ বননি কি আছে, বা সেই গছ বননিত থকা কি কি পদাৰ্থ আপোনাৰ দেহতো আছে, বা সূৰ্যটোত থকা পদাৰ্থবিলাকৰ ভিতৰত কিমানখিনি পদাৰ্থ আপোনাৰ দেহত আছে। এই এনেধৰণৰ বহু কথা, বহু ঘটনা আমি আমাৰ চকুৰ আগত পাওঁ আৰু সেই বস্তুবিলাক ইতিমধ্যে বৈজ্ঞানিক অন্বেষণৰ দ্বাৰা সেইবিলাকৰ উত্তৰ আমি পাইছোঁ আৰু সেই বৈজ্ঞানিক অন্বেষণৰ পৰা আমি যিখিনি উত্তৰ পাইছোঁ সেই উত্তৰখিনি আমি কি কৰিছোঁ, এটা এটা সত্য, আৰু সেই সত্যবিলাক আমি কি কৰিছোঁ, আমি তাক আৰু কিছু কৌশল প্ৰয়োগ কৰি কি কৰিছোঁ, টেকন'লজি উদ্ভাৱন কৰিছোঁ। মানে ফাৰ্ষ্ট টাইম আপুনি সত্যটো উদ্ধাৰ কৰিব লাগিব, ডেট ইজ ছায়েন্স, চাইণ্টিফিক ট্ৰুথছ। তাৰপিছত তাত আপুনি আৰু কায়দা আৰু কৌশল লগ লগাই আপুনি টেকন'লজি উদ্ভাৱন কৰিব পাৰে। গতিকে টেকন'লজি ইউ হেভ টু মানে ইনভেণ্ট দি টেকন'লজি। তাৰ পাছত আপোনাৰ কি হ'ব, তাক আমি কি কৰিম, এটা প্ৰডাক্ট হিচাপে পাম। প্ৰডাক্টটো আমি কি কৰিম, আমি প্ৰয়োগ কৰিম। প্ৰয়োগ কৰাৰ পিছত আমি কি পাম, আমি প্ৰগতি পাম। চ' গতিকে ভেৰি চিম্পল, ছায়েন্স
and technology and that innovations বা আপোনাৰ কি হ'ল the product and the innovations তাৰপিছত the utilization in your মানে daily works এতিয়া আপুনি সেই প্ৰকৃতিত মই ক'লো যে এতিয়া আমি আপুনি মন কৰিব সকলোৱে কয় যে now the nowadays it is an information technology era মানে আমি এতিয়া আইটিৰ মানুহ হৈ আছো information technology information means তথ্য আৰু technology means প্ৰযুক্তি মই কৈ আহিলো তথ্য যি আমি পাওঁ তথ্য যিবিলাক পাওঁ সেইবিলাক একোটা সত্য গতিকে তথ্য আমি অলৰেডি পাইছো তথ্য আছে আমাৰ হাতত তাৰ পাছত হৈছে টেকনলজি মিন্স সেই তথ্যবিলাকত সায়েন্স সোমাই আছিলে সায়েন্সত আমি আকৌ কিবা আমি কৌশল বা বেলেগ ধৰণৰ আমি বস্তু প্ৰয়োগ কৰি আমি কি কৰিছো টেকনলজি উদ্ভাৱন কৰিছো আৰু এতিয়া আমি হেকাৰণে কি হৈছো আইটি সেক্টৰ ইনফৰমেশন টেকনলজি আৰু ইনফৰমেশন টেকনলজি ডেভেলপমেন্ট হোৱাৰ লগে লগে আমি বহু বেলেগ ধৰণে আমি নিজকে আগবঢ়াই লৈ যাব পাৰিছো আৰু আজি এতিয়া আমি বুলেট ট্ৰেইনৰ মানুহ হৈ আছো আমি বুলেট ট্ৰেইনত গলে ইয়াৰ খন্তেকতে আমি গৈ কৰবাত পামগে আমি উৰা জাহাজত আমি ৰকেটেদি বেলেগ ধৰণৰ গ্ৰহলৈ যাব পৰা চিন্তা কৰি থাকিব পৰা হৈছে আৰু ইয়াতে যদি মই এটা সৰু কথা এটা কৈ দিওঁ আমেৰিকা মান পাবৰ কাৰণে খুব কম সময়ৰ ভিতৰতে আমেৰিকা পাই যাবগে যে ইলেক্ট্ৰমেগনেটিক ওয়েভৰ জৰিয়তে আমি আজি নিউক্লিয়াৰ টেকনলজিৰ মানুহ হৈ আছো আমি আজি ফটোনিক টেকনলজিৰ মানুহ হৈ আছো গতিকে এই যে যিবিলাক আমি টেকনলজি আমি ডেভেলপ কৰিছো এইবিলাকৰ আগতে আমাক লাগিছিল কি যে আমাক সায়েন্স লাগিছিল আৰু সেই সায়েন্সটো আমি অলৰেডি এক্সপ্লোৰ কৰিছো বিকজ উই আৰ কিউৰিয়াছ মিন্স আমি অনুসন্ধিত আমাৰ নিচিনা বিভিন্নজন মানুহে বৈজ্ঞানিক অন্বেষণ কৰি আছে আৰু সেই অন্বেষণ কৰি সেইবিলাক সত্যবিলাক উদ্ধাৰ কৰি সেই সত্যবিলাক ব্যৱহাৰ কৰিব পৰা গৈ আছে সো মই হেকলৈ আহিছো গতিকে যে first you need to exploration process of exploration that is called the science then you get the truth and you just add your ideas and the ideas are beleg dhoroner kiba kibi techniques you can use then you can develop the technology now we are the information technology now we are going through IT era etia moi kobo khujisu jodi ami conclusion koro হেকলৈ যদি মই আহো যে সায়েন্স ইজ দি ষ্টাডি অফ দি নেচাৰ বিজ্ঞান হল প্ৰকৃতিক অধ্যয়ন কৰা এটা প্ৰসেস এটা মাধ্যম এটা কায়দা যিয়ে নকক আপুনি প্ৰকৃতিক মুঠতে আপুনি অধ্যয়ন কৰিব লাগিব বিকজ আমি সত্যক আমি সৃষ্টি কৰিব নোৱাৰো সত্য অলৰেডি এক্সিষ্ট ইন দি নেচাৰ তো হেতু হল হিয়া নাও why we do science we do practice science আমি we do science because without the science we can't live আমি আমাৰ দৈনন্দিন জীৱনটো আমি বিজ্ঞানৰ অবিহনে জিয়াই থাকিব নোৱাৰো এনে এটা বস্তু আপুনি মনত ভাবি চাওক যিটো বস্তু বৈজ্ঞানিক অন্বেষণৰ দ্বাৰা মানুহে বনোৱা নাই বৈজ্ঞানিক অন্বেষণ নকৰাকে মানুহে কোনো নবনোৱাকে কিবা বস্তু আপুনি পাইছে আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱাৰ লৈকে আপুনি টয়লেট যোৱাৰ লৈকে আপুনি খোৱা বুৱা আহিলা টয়লেট যোৱা কিবা কিবি কৰা আপুনি সকলো বস্তু আপুনি ভাবি চাওক যে সেই প্ৰতিটো বস্তু কি কৰিছে মানুহৰ যিটো কিউৰিয়াছ মাইন্ড মানুহৰ যিটো মানসিকতা আছে সেই মানসিকতাই অন্বেষণ কৰি সত্যটো উদ্ধাৰ কৰি তাক প্ৰয়োগ কৰি বস্তু বনাইছে ইভেন আমি যেতিয়া নামঘৰত যাওঁ নামঘৰত যিডাল আমি ধূপ জ্বলাওঁগে সেই ধূপডালো তেনেকৈ প্ৰস্তুত কৰা তাত সাইন্টিফিক যদি এনকুৱাৰী নহলেতেন বৈজ্ঞানিক অন্বেষণ নহলেতেন সেই ধূপডাল আপুনি নাপায় চাকিখন যে আপুনি জুইশলা কাঠি দি পেলাই জ্বলাইছে চাকিটো যে জ্বলি থাকে সেই কাপোৰৰ ফিটাডালে যে তেল অকমান দিলে যে কাপোৰৰ মাজেদি যে তেলটো গৈ গৈ যে জ্বলি থাকে দিস ইজ অলসো দি সায়েন্স সাইন্টিফিক এনকুৱাৰী দ্বাৰা এখিনি গম পোৱা গৈছে এইবিলাক হল সত্য প্ৰকৃতিৰ সত্য যে হেতু ক্যাপিলাৰি একশনৰ দ্বাৰা হেখিনি হ'ব পাৰে গতিকে প্ৰতিটো বস্তু এনে এটা বস্তু আপুনি উলিয়াব নোৱাৰিব যেটো বস্তু আসলতে আমি সাইন্টিফিক এনকুৱাৰী দ্বাৰা আমি কৰা নাই সো গতিকে হে মই ক'ব খুজো সায়েন্স ইজ দি ষ্টাডি অফ দি নেচাৰ এণ্ড উই ডু প্ৰেক্টিছ সায়েন্স বিকজ উইদাউট সায়েন্স উই কান্ট লিভ সো এই গোটেই কথাখিনি একদম মই সহজকৈ ক'লো আপোনালোকক কাৰণ কেলে মই আজি বহুত ডাঙৰ ডাঙৰ কিবা বিজ্ঞানৰ কথা মই কৈ আপোনালোকক হেৰি কৰিব মই খোজা নাই কাৰণ কেলে প্ৰথম বেসিক কথাটোৱে আমাৰ যদি আমি শুদ্ধকে বুজিলো বাকিখিনি আমাৰ নিজৰ ইজি হৈ পৰে কিন্তু আমি যিখন সমাজত বৰ্তমান বাস কৰি আছো এই গোটেই কথাখিনি এই যিখিনি কথা মই ক'লো এই কথাবোৰ যদি আমি জানি বুজি বা আমি হৃদয়ঙ্গম কৰাৰ পাছত যদি আমি সমাজৰ চাৰিওকাষে যদি চকু ফুৰাই দিওঁ আৰু তেতিয়া যদি আমি দেখা পাওঁ যে এজন মানুহৰ ৰোগীয়া দেহাৰ বাবে কোনবাজন মানুহৰ বেমাৰ হ'ল তা বেমাৰ হোৱাৰ ৰোগীয়া দেহাৰ বাবে আন কোনোবা এজন মানুহক কি কৰা হৈছে জগৰীয়া কৰা হৈছে জগৰীয়া কৰি আকৌ তেওঁক ডাইনী বুলি নামাকৰণ কৰা হৈছে নামাকৰণ কৰি তেওঁক সকলোৱে সমূহীয়াভাৱে হত্যা কৰিছে এনেকুৱা এটা পৰিস্থিতিৰ কথা যদি মনলৈ যেতিয়া আহে তেতিয়া এটা কথাই মনলৈ আহে যে আসলতে আমাৰ মানুহে সৰ্বসাধাৰণ লোকে প্ৰকৃতিক আসলতে হৃদয়ঙ্গম কৰিব পৰা নাই
প্ৰকৃতিক অধ্যয়ন কৰিব পৰা নাই, প্ৰকৃতিক হৃদয়ংগম কৰিব পৰা নাই। প্ৰকৃতিক হৃদয়ংগম কৰিলে তেওঁলোকে সত্যটো নিজেই গম পাব। প্ৰকৃতিক অধ্যয়ন কৰিলে সত্যটো তেওঁলোকে নিজেই গম পাব। কাৰণ মই যদি এটা ৰুমত কথা কৈ থাকোঁ আৰু বেলেগ এটা ৰুমত কোনোবা এজন মানুহ আছে, তেওঁ শুনিব, তেতিয়ালৈকেহে শুনিব যেতিয়ালৈকে আমাৰ দুজনৰ মাজত বায়ু থাকিব। যদি কোনোবাই কায়দা কৰি বায়ুখিনি অঁতৰাই দিয়ে, তেতিয়াহ'লে কিন্তু মই যিমান চিঞৰি থাকিলেও সিজন মানুহে নুশুনে, কাৰণ প্ৰকৃতি প্ৰদত্ত বায়ুখিনি আমি অঁতৰাই দিলোঁ। গতিকে এই বায়ুৱে যে মোৰ কথাখিনি নি পেলাই যে সিজনৰ কাণত পেলাইগৈ, সেই কথাটো আমি চকুৰে নেদেখোঁ, বায়ুবিলাক চকুৰে নেদেখোঁ, কিন্তু সেইটো চাইণ্টিফিকেলি প্ৰুফ। আৰু সেই কথাখিনি যে বায়ু থাকিলেহে আমি কথাখিনি শুনিম, সেই বস্তুটো উদ্ধাৰ কৰাটো, আৱিষ্কাৰ কৰাটোৱে হ'ল দি প্ৰেক্টিছ অফ চায়েন্স। এতিয়া যদি সেই কথাটো তেনেকৈ নেভাবি যদি মই ভাবোঁ যে মই কথা কৈছোঁ আপুনি শুনা নাই, কাৰণ আপুনি হয়তো ইয়াত বেলেগ কোনোবা শক্তিয়ে ক্ৰিয়া কৰি এইখিনি নাইকিয়া কৰিছে, তেতিয়াহ'লে সেইফালৰ পৰা আমি এটাই ধৰিব লাগিব যে যিজনে তেনেকৈ ভাবিছে তেওঁ আচলতে প্ৰকৃতিৰ সত্যটো মানে হৃদয়ংগম কৰিব পৰা নাই। চ' সেইকাৰণে মই ক'লোঁ যে কাৰোবাৰ ৰোগীয়া দেহাৰ বাবে যদি কোনোবা এজনক আন কোনোবা এজনক জগৰীয়া কৰা হয় আৰু তেখেতক ডাইনী সজাই যদি হত্যা কৰা হয়, তেতিয়াহ'লে আমি বুজিব লাগিব যে আমাৰ সৰ্বসাধাৰণ লোকে প্ৰকৃতিক হৃদয়ংগম কৰিব পৰা নাই। আৰু প্ৰকৃতিক হৃদয়ংগম কৰিব পাৰিব তেতিয়াহে যদিহে তেওঁ ভাবে যে বৈজ্ঞানিক অন্বেষণৰ যিটো পথ, দি প্ৰচেছ টু এক্সপ্ল'ৰ দি ট্ৰুথ, সত্যটোক উদ্ধাৰ কৰাৰ যিটো প্ৰচেছ, সেই প্ৰচেছটো সত্য সুন্দৰ বুলি যেতিয়া তেওঁ মান্যতা দিব পাৰিব বা যে তেওঁ বুজি উঠিব, তেওঁ যদি of exploration of the truth, way of exploration of the truth is called the science, যদি তেওঁ সেই সায়েন্সটোক বা সেই বৈজ্ঞানিক অন্বেষণৰ পদ্ধতিটোক বা পথটোক তেওঁ সত্য আৰু সুন্দৰ বুলি যদি মানসিকভাৱে মানিব পাৰে, সেইজন মানুহে তেওঁ ৰোগীয়া দেহাৰ বাবে কেতিয়াও কাৰোবাক জগৰীয়া নকৰে বা বেলেগকো জগৰীয়া ডাইনী বুলি সজাই মৃত্যু নঘটায়। গতিকে এইটো হ'ল আমাৰ সাম্প্ৰতিক সময়ত সমাজৰ এটা বৰ ডাঙৰ সমস্যা বুলি আমি ক'ম। গতিকে আমাৰ মূল কথাটোৱে হৈছে যে আমি আচলতে মানুহৰ মাজত হোৱাট ইজ চায়েন্স এণ্ড ৱাই উই নিড চায়েন্স, এই যিটো বস্তু, এই কথাটো, এই কনচেপ্টটো মানুহৰ মাজলৈ আমি বিশেষভাৱে প্ৰচাৰ কৰিব লাগিব। কাৰণ তেতিয়াহে মানুহে আচলতে প্ৰকৃতিক ভাল পাবলৈ শিকিব, প্ৰকৃতিৰ থকা সত্যবিলাক হৃদয়ংগম কৰিবলৈ শিকিব। চাব, জনা আৰু হৃদয়ংগম কৰাৰ মাজত পাৰ্থক্য এটা আছে। গতিকে হৃদয়ংগম কৰিবলৈ শিকিব, আৰু তেতিয়াহে আচলতে তেওঁলোকে প্ৰকৃতিক হৃদয়ংগম কৰিবলৈ শিকা মানে হৈছে কি যে দে আৰ প্ৰেক্টিচিং দিছ চায়েন্স। বিকজ আমি জীয়াই থাকিব লাগিব, আমি চায়েন্সক প্ৰেক্টিছ কৰিব লাগিব। যে কি নহওক, মই এইখিনিকে ক'লোঁ আজি বিজ্ঞান কি হয় আৰু বিজ্ঞানক আচলতে আমাক কিয় লাগে, বিজ্ঞানক কিয় লাগে, এই কথাখিনি মই আপোনালোকক অলপ বেলেগ ধৰণে গোটেই কথাখিনি মই আপোনালোকক কোৱাৰ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে এই যিটো আজি অতি সৰু কথা এটা কিন্তু বিৰাট গুৰুত্বপূৰ্ণ কথা এটা লৈ পেলাই মই আজি চিফুং বাহিৰ ফেচবুক পেজৰ জৰিয়তে মই যিখিনি আনুষ্ঠানিকভাৱে কথা ক'ম বুলি ভাবিছিলোঁ, সেইখিনি কথা মই আপোনালোকক মোৰ ফালৰ পৰা জনাবলগীয়া কথাখিনি ইয়াতে শেষ হৈছে বুলি মই আপোনালোকক ক'ব খুজিছোঁ। আৰু সকলোৱে এইখিনি সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে মই পুনৰবাৰ আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে, কিবা সুধিবলগীয়া আছে বা জানিবলগীয়া কিবা যদি আছে, তেতিয়াহ'লে আপোনালোকে কমেণ্টছ কৰিব পাৰে। মই উত্তৰ দিয়াৰ, মোৰ সামৰ্থ্য অনুযায়ী উত্তৰ দিয়াৰ চেষ্টা কৰিম। হয়, এতিয়ালৈকে দেখিছোঁ কোনেও বিশেষ একো কমেণ্টছ কৰা নাই বা কোনেও একো প্ৰশ্ন সোধা নাই। যদিহে কাৰো বিশেষ একো প্ৰশ্ন নাথাকে, তেতিয়াহ'লে মই এই অনুষ্ঠানৰ পৰা মই বিদায় ল'ম। কাৰোবাৰ কিবা প্ৰশ্ন আছিল যদি আপোনালোকে চমুকৈ টাইপ কৰি দিব পাৰে, মই উত্তৰ দিয়াৰ চেষ্টা কৰিম। হয়, যি কি নহওক কোনেও এতিয়ালৈকে বিশেষ প্ৰশ্ন কৰা নাই বা বিশেষ কমেণ্টছ কৰা নাই, আৰু মই ভাবিছোঁ যে প্ৰত্যেকেই কথাখিনি সলসলীয়াকৈ মই যিখিনি খুব সহজভাৱে মই যিখিনি কোৱাৰ চেষ্টা কৰিলোঁ, সেইখিনি প্ৰত্যেকেই বুজিব পাৰিছে বা হৃদয়ংগম কৰিব পাৰিছে বুলি মই আশা ৰাখিছোঁ। আৰু ভৱিষ্যতে কেতিয়াবা আমি এই বিজ্ঞানক জনপ্ৰিয় কৰাৰ জয়যাত্ৰাত আমি কেতিয়াবা প্ৰত্যেকেই একোজন অংশীদাৰী হ'ম। আকৌ পুনৰবাৰ মই লগ পোৱাৰ কথা দি আপোনালোকৰ পৰা এই মুহূৰ্তত মই যাব খুজিছোঁ। এই মুহূৰ্তত মোৰ অনুষ্ঠান মই ইয়াতে সমাপ্ত কৰিব খুজিছোঁ। পুনৰবাৰ সকলোকে আন্তৰিক ধন্যবাদ, কৃতজ্ঞতাৰ চিফুংবাহীক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ অনুষ্ঠান ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।